আচ্ছা পুষ্পা মনত রাখিবি যাতে কইনার ঘরত তই ভাল করিয়া থাকে আর তোর এই ফালতু কামটা কিস্তি মারা কামটা যাতে কইনার ঘরত নকরে ঠিক আছে হ'ব দে বাবা ঠিকই আছে 1 hour later. আপোনালোকে আহি পাল আই বস এই শুনছে না গুষ্টি মানুহগিলা আহিয়ে পাল ফটাফট আয় তাৰপিছত আপোনালোকে আহোতে কিবা ৰাস্তাত অলপ অসুবিধা নাই পাই তো অসুবিধা নাই পাই ঘণ্টাৰ ৰাস্তাত থকা মাটিগিলা ধুলাই গিলা গোটেই মোৰ নাকত হে চামে যে আছিল কিবা কৈছিল নেকি নাই নাই মানে মই কৈ আছো কি যে আহাতেতো অসুবিধা নাই হয় কিন্তু আমাৰ অলপ দেৰি হ'ল আর কি ও আপোনালোকে আহি পাল তো আই বস আরে বা কি মাল পতাইছে তাৰপিছত আমাৰ জৰা তাৰবা কোনটা হ'ব এই চশমা পিন্ধাটা নেকি बेटा मन में लड्डू फूटा নহয় নহয় চশমা পিন্ধাটা নহয় চশমা পিন্ধাৰ ওচৰত থাকাটাহে হয় হয় নেকি তাহলে এই হেনসাম আপা তাবা কাই এইজনৰ কোম্পানীতে মোৰ বেটাটা কাম কৰে ও হয় নেকি ভাল কথা ঠিকে আছে তাৰপিছত কইনাটা যদি আহে তো ভাল আছিল A few minutes later. আরে বাবা কইনাটা আহি পাল আমাৰ সৰু লগা কইনাটাটো দেখাত তামামেই ভাল তাৰপিছত মা তোমাৰ নামটা কি কমলা সুন্দরী উত্তম অতি উত্তম কমলা সুন্দৰী কি বুঢ়িয়া নাম তাৰপিছত মা তুমি কিমান দূৰ পঢ়া-শুনা কৰিছে ক্লাস 7 সেকেন্ড ইয়ার কি ক্লাছ 7ত কিবা সেকেন্ড ইয়াৰ আছে নেকি মানে ক্লাস 7 2 বছর পড়িছং তো তার কারণে ইংলিশত ক্লাস 7 সেকেন্ড ইয়ার বলি কলো কোনো কথা নাই 2 বছর কি 7-8 বছর পড়িলেও কোনো কথা নাই মালটা তো হিলি আছে মাত্র মালটা হিলি হলে হল বাবা মই কইনার লগত তার মানে বেলেগ রুমত একলে কথা কব চাং হয় নেকি যা তাহলে কথা কো তুমি ঠিকই কৰিছে মানে এই সব মানুহৰ মাজত থেকে মোৰ মনটাই ভাল নালাগা হৈ আছিল তাৰ কাৰণে তো মই এতে আহিলং তাৰ পিছত তোমাৰ আগতে কিবা বয়ফ্ৰেণ্ড আছিল নেকি আছিল দুইটা আছিল কিন্তু বৰ্তমান নাই তাৰ পিছত তোমাৰ আছিল নেকি আছিল তিনটা কিন্তু কিস্তি মাৰিবা নাপাৱাৰ কাৰণে ডিলাৰে উঠাই লৈ গেল কিস্তি মাৰা তো বুজি নাপালো মই বুজাম ৰ 5 মিনিট পাছত তাৰ পিছত তই কি মই নিলে যাব যাম যদি লয়া যায় তাহলে মৰমত এটা মাখাং নেকি এই মোৰ লাজ লাগে কিহৰ লাজ মই তো কিস্তি মাৰাই আৰম্ভ নাই কৰম কিস্তি মাৰা মানে মই এখনো বুজি নাই পাং ওচৰত আই তোক মই কিস্তি মাৰাটা শিকাই দিম কেনেকা লাগি আছে কত কিস্তি মাৰাটা ভাল বহুত ভাল আৰু অলপ জৰে জৰে কিস্তি মাৰ আৰু ভাল হ'ব এই কি হল রে সব ফটাফট চাং A few minutes later. কি হল মা কি হল একটা ডাঙৰ কালা সাপ আহিছে আৰু এই সাপটা দেখি আমি দুইজনে ভয় খাই গেলো হয় নেকি তাৰপিছত সাপটা কত কোনফালে গেল তোমালোকক আহাটা দেখি সাপটা ভয়তে নিজে নিজে পালাই গেল আচ্ছা ওগুলা কথা কোৱা বাদ দিয়া যদি তোমাৰ কথা কোৱা হৈছে দুইজনৰ তাহলে সব তাতে তাৰপিছত বিয়াৰ সময়ত যৌতুকত কিবা লাগিব নেকি নাই নাই কিছু নালাগে মাত্ৰ তুমি মাজে মাজে আমাৰ ঘৰত গেলে হল যাম বা কিয় নাযামতে যাম তো আহিবি আমাৰ ঘৰত কিস্তি মাৰিব লগা আছে তোৰ লগত